এইখন হোটেল। ইয়াতে থাকিলোঁ আমি 2 ৰাতি। আৰু ইয়াৰ কাষতে আছে ৰাইড অন মটৰচাইকেল ৰেণ্টেলছ। ইয়াতে বাইক হায়াৰ কৰিব পাৰিব। পাৰ ডে 1500-1600 মান লয়, মই সুধিছিলোঁ। বিভিন্ন বাইক আছে। গুড মৰ্ণিং সকলোকে। আজি আমাৰ গেংটকত 3টো দিন। যোৱাকালি আমি নাথুলা গ'লোঁ। নাথুলাৰ ভিডিঅ' মই দিছোঁ বাৰু। যোৱাকালি বহুত কষ্ট হ'ল। মানে কি হয়, নাথুলাত বহুত হাইট হয়, 15,000 ফিট মান ওখ। তো তাতে অক্সিজেনৰ লেভেলটো বহুত মানে কম থাকে, যাৰ কাৰণে ব্ৰিথিং প্ৰব্লেম হয় আৰু ভাগৰো বেছি লাগে। তেনেকৈ কালি দিনটো বহুত কষ্টত গ'ল। আজি ৰাতিপুৱা উঠোতে পলম হৈ গ'ল, 8 মান বাজি গৈছে। এতিয়া সময় হৈছে প্ৰায় 10 মান। তো এতিয়া আমি দাৰ্জিলিঙৰ ফালে যাম বুলি ভাবিছোঁ। তো সেই গাড়ী ৰখি আছোঁ ইয়াতে। শ্বেয়াৰিঙত যাওঁ নে ৰিজাৰ্ভ কৰি যাওঁ, চাই লওঁ এইটো। এইখন মোৰ পিছফালে আছে হোটেল। ভিউ পইণ্ট পালোঁ। প্ৰথমটো লোকেল চাইট চিন। চাওঁ ইয়াৰ পৰা কি দেখা পায়। নে কাঞ্চনজুংঘাটো ওচৰৰ পৰা দেখা পায় বুলি শুনিছিলোঁ। চাই লওঁ দেখা পায় নে নাপায় আজি, কাৰণ মেঘ আছে। না কিছু নেই, শুধু 3টেই আছে আর এই একটাই বলে স্যার জুস বানা দে। आते समय खाऊंगा। লাহে লাহে ওপৰৰ ফালে গৈ আছোঁ। কিমান বেছি একো নাই, অকণমান এইখিনি গ'লেই পাম। তাচি ভিউ পইণ্টত আমি ভালেখিনি সময় কটালোঁ। এতিয়াও আছোঁ ইয়াতেই। খুব ভাল লাগে, সুন্দৰ। কিন্তু আজি যিটো মই উদ্দেশ্য লৈ আহিছিলোঁ কাঞ্চনজুংঘা চোৱাৰ, কাঞ্চনজুংঘা দেখা নাপালোঁ। বহুত মেঘ আছে, আপোনালোকে দেখিছে মেঘ বহুত আছে। তথাপিও ইয়াতে মানে কাঞ্চনজুংঘাক বাদ দিও, ইয়াতে মানে সুন্দৰ এটা পৰিৱেশ, দৃশ্যবিলাক। আৰু ড্ৰেছ দেখিছে, ড্ৰেছ পিন্ধি লৈছোঁ আমি। ড্ৰেছ পিন্ধি ফটো উঠাৰ কাৰণে বহুতটা ভাল ভাল লোকেশ্যন আছে আৰু ভিউ আছে। ইয়াতে আহিব পাৰে, ধুনীয়া, খুব সুন্দৰ। কিন্তু সময় লাগে আৰু ভালেখিনি সময় লাগে। ভালেখিনি সময় আপুনি স্পেণ্ড কৰিব পাৰিব ইয়াতে।